ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 14 তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণ একাদশী তিথি আৰু নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ হ'ব তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী ও বিংশোত্তৰী শনিৰ দশা থাকিব ৰাতি 4:01 পৰ্যন্ত। তাৰপিছত ৰাক্ষসগণ বিংশোত্তৰী বুধৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ যাত্ৰা নাই, শুভ কৰ্ম দিনৰ 11:47 পৰ্যন্ত কৰিব পাৰিব। আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰিছিলে তেওঁলোকৰ আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক বৰ্ষটো আপোনালোকৰ বাবে ভাল হওক, সকলো কামতে আপোনালোকে সফলতা লাভ কৰক, কৰ্ম, শিক্ষা, স্বাস্থ্য সকলো দিশত আপোনালোকে উন্নতি হওক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ দিনটোত আপোনালোকে এটা সাধাৰণ উপায় কৰি গোটেই বছৰটো ভাল ফল পাবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে ৰঙা কাপোৰত এটকা লগতে ধান আৰু লগতে তিল দি পেলাই মনৰ যিবোৰ ইচ্ছা আছে যিবোৰ আপোনালোকৰ পৰিকল্পনা আছে সেইবোৰ কৈ আপোনালোকে পানীত উটুৱাই দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগন্তুক বৰ্ষটো সুন্দৰভাৱে ফলাফল পাব আৰু লগতে আপোনালোকৰ বিভিন্ন দিশত যিবোৰ বাধা আছিলে সেইবোৰো নাইকিয়া হৈ পৰিব। আজিৰ দিনটোত যিসকল জাতকসকলৰ বা যিসকল ৰাশিৰ ভাগ্য উদয় হৈছে বা ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেই ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোত যিসকল ৰাশিৰ সাৱধানে থাকিব লাগিব সেই ৰাশিসমূহ হৈছে ক্ৰমে বৃষ ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আজি যিহেতু মাঘ বিহু গতিকে সকলোকে মই মাঘ বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিনবোৰ আজি শুভ হওক, মংগল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকে ত্যাগ কৰি চলিবলৈ যত্ন কৰিব লাগিব, কাৰণ ত্যাগৰ দ্বাৰা আপোনালোকে আজি দিনটো সুখৰ কৰি তুলিব পাৰিব আৰু বিভিন্ন দিশত আপোনালোকে এৰা ধৰাৰ মাজেৰে আগবাঢ়িবলৈ আজি যত্ন কৰাটো আপোনাৰ বাবে সঠিক সমাধান হ'ব। আৰু এজন শুভাকাংক্ষীৰ আজি পৰামৰ্শ মৰ্মে আজি আপোনালোকৰ পথ প্ৰদৰ্শন হোৱাটো সহায়ক হ'ব। আজি আপুনি সম্পূৰ্ণ তথ্য অবিহনে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ নহ'ব। আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে বাজেট বনোৱাৰ পিছতহে প্ৰতিটো কাম আৰম্ভ কৰিব। আৰু আকাংক্ষিত ফলাফল আজি পাবলৈ হ'লে আপুনি আপোনাৰ সাহস বজাই ৰাখিব লাগিব আৰু চেষ্টা কৰি থাকিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰতো বৰ্তমান সময়ত আপোনাৰ উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে আজি সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক ফলাফলে আপোনালোকৰ মন আনন্দিত কৰিব তুলিব। আপুনি আজি বিশেষ প্ৰজেক্টত আজি আপোনালোকে অংশগ্ৰহণ কৰাৰ ফলত আপোনালোকৰ ব্যৱসায়িক দিশতো কিছু সুন্দৰ পদক্ষেপ লোৱা আপোনালোকে দেখিব পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে ইতিবাচক দৃষ্টিভংগী ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু কোনোবা ঠাইলৈ যোৱা বা কোনো অনুষ্ঠানত যদি আপোনালোকে আজি যোগদান কৰে তেনেহ'লে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। আজি আপোনালোকৰ পৰিয়ালৰ সৈতেও মনোৰঞ্জক অনুষ্ঠানত আজি আপোনালোকে আগবাঢ়িলে সকলোৱে আনন্দ পাব আৰু ঘৰতো আপোনালোকৰ এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কাহ চৰ্দি আদি আপোনালোকৰ হ'ব পাৰে, ইয়াৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে অসাৱধান নহ'ব, সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰি ল'লে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ দিনটো সাৱধানে চলিবলৈ যত্ন কৰিব। কোনো বিশেষ ব্যৱস্থা ল'ব লগা নাই, আজি কোনো ধৰণৰ পৰিকল্পনা আজি ইমান কৰিব লগা নাই, গতিকে আজিৰ দিনটো আপোনালোকে অনুকূল ফলাফল পাবলৈ হ'লে আজিৰ দিনটোৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আপুনি নিজকে সুসংগঠিত কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। পৰিকল্পনা সফল হোৱাৰ পথত আছে আপোনাৰ, গতিকে আপুনি আজি যিকোনো পৰিকল্পনা কৰিব সেইবোৰত আপোনালোকে ভাল ফলাফলেই দেখিব। ওচৰ চুবুৰীয়াৰ সৈতে বা কোনো ধৰণৰ কাৰ্য কৰোঁতে তেওঁলোকৰ সৈতে অলপ সাৱধান হ'ব আৰু ধৈৰ্য ৰাখিব। কোনো কাৰণতে তেওঁলোকৰ সৈতে মনোমালিন্যৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰ উদ্ভৱ হ'ব পাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কামবোৰ সুন্দৰকৈ কৰি তুলিবলৈ হ'লে আপোনালোকে
চেষ্টা কৰিব লাগিব আৰু আপোনাৰ কৰ্মস্থলীত যিসকল কৰ্মচাৰী আছে তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি দেখা পাব আৰু কামৰ গতিও ক্ষীপ্ৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু ঘৰতো আপোনালোকে সুখদায়ক পৰিৱেশৰ আজি সৃষ্টি হোৱা দেখা পাব। সকলোৱে আনন্দ ফূৰ্তিৰে আজিৰ দিনটো উদযাপন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু ভাৰসাম্যহীন খাদ্যৰ ফলত আপোনালোকৰ কিছু পেটৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে, কিন্তু আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰিলে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত বা এইবোৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি মনত কিছু ভয়ৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে নিজৰ মনত উদ্ভৱ হোৱা ভয়ৰ আগত যাবলৈ চেষ্টা কৰিব লাগিব বা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে ভয়বোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে নিজৰ কামবোৰ আপুনি নিজে সাহসেৰে আগবাঢ়ি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব আৰু প্ৰতিটো কাম আপোনালোকে সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰথমতে আপোনালোকে বহু ধৰণৰ ভাল ইংগিত দেখিব, গতিকে ইয়াৰ দ্বাৰা আপোনালোকে মনত শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কোনো আত্মীয়ৰ সৈতে যিবোৰ বাদ বিবাদ চলি আছিলে সেইবোৰ আজি অন্ত পৰিব আৰু ইয়াৰ ফলত আপোনালোকে এক ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন কৃতিত্বৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ কাম কৰি যাওক। আপুনি আজি কামৰ দ্বাৰা প্ৰশংসা লাভ কৰিব। অগ্ৰগতিৰ লক্ষণো দেখা গৈছে, গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ আজি যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সময় নষ্ট নকৰি আপোনালোকে কোনো এক ভাল পদক্ষেপ গ্ৰহণ কৰক বা কোনো এটা অনুষ্ঠানত আজি জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। ঘৰতো আপোনালোকৰ মনোভাৱবোৰ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে সকলোৱে একেলগে চলিবলৈ চেষ্টা কৰিবলৈ যত্ন কৰাটো বেছি লাভজনক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ আন্তৰিকতাও বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ উপৰিও আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি উন্নতিৰ দিন হ'ব। আজি আপোনালোকে সকলো ক্ষেত্ৰতে অগ্ৰগতি দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো সুখদায়ক বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু যিকোনো কাম আজি আৰম্ভ কৰাৰ আগতে সকলোবোৰ ৰূপৰেখা প্ৰস্তুত কৰি তাৰ পিছত আগবাঢ়িব। ইয়াৰ পৰা আপোনালোকে ভুলৰ পৰা ৰক্ষা পৰিব আৰু লগতে কামৰ কিদৰে আগবাঢ়িলে আপোনালোকে লাভৱান হ'ব সেইবোৰো আপোনালোকে লাভ কৰিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আজি মজা আৰু আনন্দ কৰিবলৈও আজি সময় পাব। ইয়াৰ দ্বাৰা আপোনালোকে আজি উৎফুল্লিত অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ সমাধান হ'ব আৰু আপোনাৰ কথাবোৰ আপুনি ভালদৰে বুজিব পাৰিব আৰু সেই মৰ্মে আপুনি কামবোৰো সুন্দৰকৈ কৰিবলৈ সক্ষম হ'ব। কাৰিকৰী কামত আজি হঠাৎ সফলতা আহিব, গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি লাভৰ সৃষ্টি হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন বুলি বিবেচিত হ'ব। ইজনে সিজনক যদি আজি উপহাৰৰ বিনিময় কৰে তেনেহ'লে আপোনালোকৰ বাবে আজি ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালৰ আজি দায়িত্ব বাঢ়িব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে প্ৰয়োজনীয় যিবোৰ ৰীতি নীতি বা নিয়ম নীতি আছে সেইবোৰ একেলগে মানি চলিলে আপোনালোকে আজি পৰিৱেশটো সুন্দৰ হোৱা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ যত্ন ল'লে যথেষ্ট পৰিমাণে আপোনালোকৰ সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সুন্দৰ হওক, আজিৰ দিনটো ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি জয়ৰ দিন, গতিকে সকলো দিশে আপোনালোকে জয় দেখা পাব আৰু আপোনালোকে নিজৰ অগ্ৰগতিও দেখা পাব। আপুনি আপোনাৰ সকলো ক্ষেত্ৰত আপুনি সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। কামবোৰ আপোনালোকে আজি সহজে সম্পন্ন কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বিত্তীয় লেনদেন পৰিহাৰ কৰি চলিব লাগিব, কাৰণ ইয়াত আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে
নিজৰ ক্ষমতা আৰু বিবেচনাৰে এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ আজি খং আৰু আৱেগ নিয়ন্ত্ৰণ ৰাখি চলিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো ক্ষতিগ্ৰস্ত হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিকল্পনাবোৰ গোপনীয়ভাৱে ৰাখক, নহ'লে ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে, যাৰ ফলত আপুনি প্ৰতাৰিত হ'ব পাৰে। কৰ্মচাৰীসকলৰ মাজত আপোনালোকে ভালদৰে সমন্বয় স্থাপন কৰি চলিলে তেওঁলোকৰ বাবে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ঘনিষ্ঠ দেখা পাব, কাৰণ আজি আপোনালোকে একেলগে বহু কাম একেলগে কৰিব পাৰিব আৰু লগতে আপোনালোকে ভৱিষ্যত পৰিকল্পনাৰ দিশতো আগবাঢ়িব পাৰিব। পৰিয়ালৰ সদস্য এজনৰ সাফল্যই আজি উৎসাহ কঢ়িয়াই আনিব আৰু আজি ঘৰত আপোনালোকৰ আনন্দ হ'ব আৰু লগতে আজি এক অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে শান্তি লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সৰু সৰু সমস্যা থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত যদি আপুনি আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰে তেনেহ'লে এইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু লগতে আপোনাৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি বিভিন্ন চিন্তাত আপোনালোকৰ মানসিক স্থিতি অলপ পৰিৱৰ্তন হোৱা দেখা পাব, গতিকে আপুনি নিজৰ শক্তিক বিশ্বাস কৰি আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰিবলৈ আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আজি ইতিবাচক ফলাফল পাব আৰু লগতে নিজৰ ওপৰতো আপোনালোকৰ কিছু গুৰুত্ব বৃদ্ধি কৰিবলৈ আজি যত্ন কৰাটো ভাল হ'ব। আজি আপোনাৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ নিজকে সংগঠিত কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু কোনো ক্ষেত্ৰতে আজি ঋণৰ পৰিকল্পনা নকৰিব, নহ'লে সেইবোৰ পৰিশোধ কৰাৰ চেষ্টা আপোনাৰ বাবে জটিল হৈ পৰিব পাৰে। আৰু লগতে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাত আজি বেছিকৈ মনোনিৱেশ কৰক, ইয়াৰ ফলত আপোনাৰ নিজৰ লক্ষ্যত আগবাঢ়ি যোৱাত আপুনি সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে, গতিকে আভ্যন্তৰীণ কৰ্ম পৰিৱেশত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ইতিবাচক ফলাফল দিব আৰু লগতে গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰত আপুনি আজি মনোনিৱেশ কৰিলে আপোনাৰ লক্ষ্যৰ ক্ষেত্ৰত আপুনি সোনকালে প্ৰাপ্ত হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ অনুভৱক সন্মান দিয়ক আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ সম্পৰ্ক সকলোৰে সৈতে ভালকৈ ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰৰ আনন্দময় পৰিৱেশৰ সৃষ্টি হোৱাও দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰা আপোনালোকে সাৱধানতা বজাই ৰাখি চলিব লাগিব, তেতিয়া আপোনালোকে স্বাস্থ্যত ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি বিভিন্ন দিশত আপোনালোকৰ বাধা পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এইবোৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব লাগিব আৰু কামবোৰ কৰোঁতে অলপ নিয়াৰিকৈ কৰিবলৈ যত্ন কৰিব। কোনো যাতে আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ যাতে সমস্যা ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি কামবোৰ কৰিলে আজি আপোনালোকে শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব আজি বৃদ্ধি পাব। আজি আপুনি বাস্তৱতাৰ দিশত অগ্ৰসৰ হ'লে আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি সকলোবোৰ পৰিস্থিতি স্পষ্টভাৱে দেখা পাব আৰু সেইমতে আপোনালোকে নিজৰ পৰিকল্পনাবোৰ আগবঢ়াই ৰূপায়ণ কৰিবলৈ যত্ন কৰাটো ভাল হ'ব। আজি আপুনি আনক পৰামৰ্শ দিব নাযাব আৰু আনৰ কামতো আপোনালোকে কোনো ধৰণৰ হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সুনামতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু উত্থান পতন হ'ব পাৰে, কিন্তু ব্যৱসায়িক পৰিকল্পনাবোৰ কাৰো সৈতে শ্বেয়াৰ নকৰিব। নিজৰ পৰিকল্পনাবোৰ নিজৰ মাজত ৰাখি সেইবোৰ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ সুখদায়ক আৰু শান্ত হ'ব আৰু আপোনালোকৰ প্ৰেমিকৰ মাজত কোনো ধৰণৰ সন্দেহ নাৰাখিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য ভালেই দেখা যায়। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দি ৰাখিলে আপোনালোকে আগলৈও এনেধৰণৰ স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা দিন হ'ব, অৰ্থাৎ আপোনালোকৰ পূৰ্বতে যিবোৰ সমস্যা উদ্ভৱ হৈছিলে সেইবোৰৰ পৰা আজি আপোনালোকে সকাহ পাব আৰু লগতে ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আহিব আৰু আজি আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে, গতিকে আপুনি সকলো ফালে লাভজনক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। আজি আপুনি গুৰুত্বপূৰ্ণ তথ্যবোৰ পাই আপুনি আজি আনন্দিত হ'ব আৰু সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিলে সেইবোৰৰ পৰাও ভাল ফল পাব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, নহ'লে আপোনাৰ সুনামত প্ৰভাৱ পৰিব পাৰে। ঘৰৰ ক্ষেত্ৰত কিছু খৰচ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে বাজেট নিশ্চয়কৈ নিৰীক্ষণ কৰি চলিব, নহ'লে আপোনাৰ আৰ্থিক দিশত কিছু সমস্যা দেখা দিব পাৰে।
ব্যৱসায়িক দিশত আজি আপোনালোকৰ ভালে দেখা গৈছে। নথিপত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখিব। কাগজ পত্ৰবোৰ সুন্দৰকৈ পঢ়ি তাৰপিছত চুক্তি আদি কৰাৰ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। আৰু আজি আপোনাৰ আগ্ৰহৰ ফলত আপোনাৰ আৰ্থিক লাভৰ যোগ দেখা গৈছে। গতিকে আজি আপোনাৰ যিবোৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব সেইবোৰতে আপুনি আৰ্থিক দিশত লাভৱান হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে একেলগে চলিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু আজি ঘৰৰ ক্ষেত্ৰতো আপুনি আজি ঘৰৰ পৰিয়ালৰ সৈতে সকলোকে একেলগে লৈ কিবা এটা অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আনন্দ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা কিছু থাকিব পাৰে। গতিকে সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন ভালদৰে বজাই ৰাখি চলিলে আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। দিনটোত কিছু ভাল খবৰে আপোনাৰ আৰম্ভ হ'ব যদিও যদি বেছিকৈ আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখে তেনেহ'লে আপোনালোকৰ দিনটো আজি সুখৰ হ'ব। কিন্তু আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব বা কাকো বেছি প্ৰতিশ্ৰুতি নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনামত কিছু প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ দিনটোতো কিছু ভাল কামত প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজৰ শক্তি আৰু আত্মবিশ্বাস আপুনি ভালদৰে নিয়ন্ত্ৰণত ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু আজি আপুনি যিকোনো ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো আপুনি নিশ্চিত কৰিব, তেতিয়াহে কামবোৰ আপুনি সময়মতে কৰিব পাৰিব আৰু লগতে আপোনাৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ হোৱা দেখা পাব। আজি আপোনালোকৰ দিনটোৰ কামবোৰ তৎক্ষণাতে আপুনি উন্নতি হোৱা দেখা পাব। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ বিশেষ লাভ হোৱা দেখা পাব। আৰু বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামবোৰত আজি মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ লাভৱান হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সংবেদনশীলতা বুজি আগবাঢ়ি যোৱাটো বেছি লাভজনক হ'ব আৰু গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰৰ ক্ষেত্ৰতো আপোনালোকে একেলগে মিলিত হৈ কোনো ধৰণৰ মত বিৰোধৰ সৃষ্টি নকৰিব। খং পৰিহাৰ কৰি সকলোৱে একেলগে মিলিজুলি থাকিবলৈ চেষ্টা কৰাটো আজি বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অসাৱধানতাবোৰ পৰিহাৰ কৰি চলক। স্বাস্থ্যক আপোনালোকে অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি প্ৰাপ্তিৰ দিন হ'ব। গতিকে আজি যিকোনো ক্ষেত্ৰত আপোনালোকে আশা দেখিব আৰু সেইমতে আপোনালোকে ফলাফলো লাভ কৰিব। ভৱিষ্যত চিন্তাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু চিন্তা কৰিলে আপোনালোকৰ বাবে আজি এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে ইয়াতো ইতিবাচক ফলাফল দেখিব। আজি হঠাতে আপোনাৰ ডাঙৰ খৰচো হ'ব পাৰে। গতিকে বাজেটৰ প্ৰতি সচেতন হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলোবোৰ সম্ভাৱনা ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। খং আৰু অহংকাৰ আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে আৰু লগতে আপোনালোকৰ সম্পৰ্কও বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখি চলক। আপুনি ভাল প্ৰদৰ্শন লাভ কৰিব। কৰ্মচাৰীসকলৰ পৰা আজি সহায় পাব। গতিকে তেওঁলোকৰ সৈতেও আপোনালোকে বিভিন্ন ক্ষেত্ৰত পৰিকল্পনা কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সম্পৰ্কবোৰ শক্তিশালী হ'ব আৰু ঘৰৰ ক্ষেত্ৰত সকলোৰে সৈতে সম্প্ৰীতিৰ ভাৱ ৰাখিলে পৰিৱেশবোৰ ভাল হোৱা দেখা পাব আৰু সকলোৰে মাজত ভাল সহযোগিতাও থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মানসিক চাপ থকাৰ ফলত কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বা শাৰীৰিক ক্ষেত্ৰতো কিছু প্ৰভাৱ থাকিব ইয়াৰ। গতিকে ইতিবাচক হৈ থাকক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ হ'লে আৰু সুন্দৰভাৱে ফলাফলবোৰ পাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনবোৰ আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ বাবে আজি আপোনাৰ অৰ্থ ব্যয়ৰ দিন হ'ব। গতিকে আজি আপুনি নিজৰ সামৰ্থ্য অনুযায়ী খৰচ কৰিবলৈ যত্ন কৰিব আৰু বাজেট অনুসৰি খৰচ কৰিলে আপোনালোকৰ ভাৰসাম্য ৰক্ষা পাব। আৰু আজি আপুনি যিকোনো পৰিস্থিতিতে প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেইবোৰ পূৰণ কৰাত আপোনাৰ কিছু অসুবিধাই দেখা দিব পাৰে। আজি আপোনাৰ সন্মান আৰু স্বীকৃতি বৃদ্ধি কৰিবলৈ হ'লে আপুনি নিজৰ ক্ষেত্ৰত সংযমতা বজাই ৰাখি চলিবলৈ যত্ন কৰাটো বেছি উপযোগী হ'ব।
অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি আপুনি আজি আগবাঢ়িব, নহ'লে এই ক্ষেত্ৰত আপোনাৰ কিছু মানসিক চাপো দেখা গৈছে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু কামত বাধাৰ সন্মুখীন হোৱা দেখা পাব। কিন্তু আপোনাৰ কৰ্মচাৰীৰ সহায় যদি লয় এই ক্ষেত্ৰত কামবোৰ ভালদৰে চলি থাকিব আৰু কামবোৰ মোকাবিলা কৰাত আপুনি সাহস পাব। গতিকে আপোনাৰ ব্যৱস্থাবোৰ উন্নত কৰক আৰু নতুন পৰিকল্পনা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে পুৰণি স্মৃতিবোৰ পুনৰ ৰোমন্থন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্কত কিছু শান্তি আৰু সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগিব। কাহ চৰ্দি আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে আপোনালোকে নিজকে সতৰ্ক কৰি ৰাখিব লাগিব। সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা আৰু স্বাস্থ্যৰ দিশত সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকসকলৰ আজি সন্মান আৰু যশ লাভ কৰাৰ দিন। গতিকে আজি আপুনি সকলো ফালে নিজৰ যশ আৰু সন্মান বৃদ্ধি পোৱা দেখা পাব আৰু আপুনি বিভিন্ন পৰিৱেশত আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰাও দেখা পাব। বৰ্তমান সময়ত আপুনি নিজৰ কামবোৰ পৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰক। আপোনাৰ সন্তানৰ শিক্ষাৰ লগত জড়িত আজি লাভজনক পৰিকল্পনা আদি কৰাত আপুনি আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব। আজি আপোনাৰ ঘৰ আৰু ব্যৱসায় দুয়োটাতে মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম আৰম্ভ যদি কৰিবলৈ ইচ্ছা কৰিছে তেনেহ'লে আজি আগবাঢ়িব পাৰে। ইয়াৰ ফলত আপোনালোকে নিজৰ কৌশল ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুন্দৰ ফলাফল পাব আৰু আপোনাৰ কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰাটো আজি আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সম্পৰ্কত ভাল প্ৰভাৱ ৰাখিবলৈ হ'লে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি যিকোনো কাম কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মধুৰতা বৃদ্ধি পাব আৰু ঘৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। বিনোদনমূলক কামবোৰ কৰোঁতে আজিৰ লগতে পৰিকল্পনা অনুসৰি কিবা অনুষ্ঠান আজি কৰিলে পৰিয়ালৰ লগত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু সুখী হ'বলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি একেবাৰে অসাৱধান নহ'ব। বিশেষকৈ আপোনালোকে নিজৰ যত্ন বিশেষকৈ ল'ব, তেতিয়াহে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।